হাই গাইজ, পুনৰ স্বাগতম জনাইছোঁ অমৰজ্যোতি নিউ ব্লগলৈ, ডিজে অমৰ ইউটিউব চেনেললৈ। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ আজি 31 ডিচেম্বৰৰ খানাৰ আয়োজন কৰিছে। ভিতৰত কি কৰিছে মই আপোনালোকক দেখুৱাই দি আছোঁ। এয়া আপোনাৰ লোকেল চিকেন হয়, তাৰপিছত এইটো আপোনাৰ ব্ৰইলাৰ মাংস যি আছে, ব্ৰইলাৰ, এইটো আপোনাৰ হাঁহৰ মাংস, এইটো হাঁহ। এয়া পিঁয়াজ কাটিছে, চেলাইছে আৰু কাটিব। এয়া আলু চেলাইছে, এয়া আপোনাৰ চিকেন ফিংগাৰ। আপোনালোকক মই দেখুৱালোঁ গোটেইখিনি খানাৰ সেইখিনি ইয়াত। যদি ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক থেংক ইউ, আৰু যিসকলে কৰা নাই অতি শীঘ্ৰে কৰি দিব। থেংক ইউ ছ' মাছ। আহি আছোঁ এটা আৰু নতুন ভিডিঅ' এটা লৈ কিনে। এয়া আমাৰ মৃদুল দা, খানাৰ সভাপতি, আৰু এয়া আমাৰ হৈছে কলিতা দা, খানাৰ ছেক্ৰেটাৰী, মেইন খানাৰ ছেক্ৰেটাৰী এইটো। এয়া কাৰ্তিক দা, সহ সম্পাদক, আৰু এইপিনে আছে আমাৰ নিপু বৰা।